হে দোস্ত, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোৰ পৰা এইটো গম পাম যে 1 বিঘা মাটি ধান অকল ধানেই নহয়, মানে আপোনাৰ গছজাতীয় শস্য, গম, বেহাৰ ইত্যাদি আদি আমি কেনেকৈ 1 ঘণ্টাত কাটিব পাৰিম। তো গোটেইখিনি কথা জানিবলৈ বলক প্ৰথমে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই মেইন, কিন্তু এইখনেৰে কেনেকৈ বলকচোন আগলৈ। দোস্ত, ইয়াত যিখন ব্লেড লাগি থাকে সেইখন সাধাৰণ ব্লেড নহয়। ব্লেডখন নিৰ্মাণ কৰোঁতে একদম তীক্ষ্ণ তীখাৰ ব্যৱহাৰ কৰিছে। মানে দোস্ত, ব্লেডখনক অলপ ধাৰ দিলেই হৈ গ'ল, ই ধাপ ধূপ পাতিব, আপুনি গমেই নাপাব। আৰু এটা ইম্পৰ্টেণ্ট কথা, এই ব্লেডখন ইটালীৰ পৰা ইম্পৰ্ট কৰা হৈছে। পেকেজটোৰ ভিতৰত ধাৰ দিয়া সামগ্ৰীৰ লগতে অন্যান্য কিছু প্ৰয়োজনীয় ৰেঞ্চ, হাতুৰি আদি দিয়া থাকে। তো ইয়াক ব্যৱহাৰ কৰিবলৈ যি বস্তুৰ দৰকাৰ হয় চব ইয়াৰ লগতে থাকে, আপুনি আৰু বাহিৰত বিচাৰিবৰ প্ৰয়োজন নাই। এই দোস্ত, মই যে আপোনাক কৈছিলোঁ গছজাতীয় শস্য, আচলতে অকল শস্যই নহয়, আপুনি ইয়াক জংঘল বা কিবা কিবি কথাতো ব্যৱহাৰ কৰিব পাৰে। একচুৱেলি ভিডিঅ'টো শ্বুটিং কৰাৰ সময়ত পথাৰত তেনেকুৱা ধৰণৰ শস্য নাছিল, তো আপোনালোক বুজাৰ কাৰণে মই এইটো ক্লিপে লৈ লওঁ। আৰু নেক্সট টাইম মই আপোনালোকক ধান কেনেকৈ কাটিব পাৰি, সৰিয়হ কেনেকৈ কাটিব পাৰি, এই গোটেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম।